ফাটাফাটি লাগিবলৈ আপোনালোকক আমন্ত্ৰণ জনাইছোঁ। দাস আমাৰ পিকনিকৰ মেইন উপদেষ্টা, তেখেতে মানে পিকনিকৰ প্ৰস্তুতিৰ বিষয়ে আমাৰ ৰাইজক দুআষাৰ ক'ব। এয়া আমি অলপ চেষ্টা কৰিছোঁ। আপুনি আমি পিকনিকৰ কেনেধৰণৰ প্ৰস্তুতি হাতত লৈছোঁ? আর মানে আমি 25 তারিখে 25 ডিসেম্বর অর্থাৎ খ্রিসমাস সেইদিনা হব, সেইদিনা আমি এখন পিকনিক যাম বুলি যোৱা বছৰৰ পৰা আলোচনা কৰি আছিলোঁ। এতিয়া দিন অনাগত দিনত চুৰু চাপি আহিছে, আমি যাম বুলি ভাবিছোঁ। পিছে কি হ'ব, এই লুটুক দাসে আপুনি মানে কেনেধৰণৰ অসুবিধা হাতত দিছে? পইচা প্ৰব্লেম, পইচা চলি কেনে যোৱা খালে পইচা কেনে নহা কৰিছে আৰু তাহাক লাগে একোটা একোটা থহা যোগাল দিবা পাৰবাৰ নাই থহা। আৰু গাড়ীখনৰো এডভান্স দিবা আছে, কাবাই মাছ নাখয়, কাবাই মাংস খালি মাংস নাখয়, এনে বিভিন্ন ধৰণৰ অসুবিধা। সেনেহেন মানুহ চাই আছোঁ যাতে চবটো খায়, থহাৰ পৰা বটলক লগি মাছ মাংস সেয়া লেপেচি ঘৰত লগি আহিবা আৰু আমি সদায় গতিকে আপোনালোকে যিমান পাৰে সোনকালে আপোনাৰ অসুবিধাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰক। তাৰ লগতে আৰু আপোনালোকক এটা কথা সুধিছোঁ, আপোনালোকৰ পিকনিকত কিমানজন মানুহ যাব হিচাপে এটা হিচাপ কৰিছে আৰু কিমানজন যাব? মোটামুটি 30-40 আপি লগ কৰি 28টা মান হ'ব। 28টা মানুহ হ'ব। আপোনালোকে কেনেধৰণৰ খাদ্য সম্ভাৰৰ আয়োজন কৰিছে? প্ৰথমতে ভাবিলোঁ হাঁহৰ মাংসই খুৱাম বুলি, কিন্তু পইচা ইমান নহ'ল, ব্ৰইলাৰকে খাব লাগিব। আৰু ব্ৰইলাৰ খাব ইহঁতে, আৰু লগতে কেনেধৰণৰ তৰকাৰী ৰেচিপি হিচাপে ল'ব সেই বিষয়ে আমি দুআষাৰ জানিম। তৰকাৰী থাকিব ফুলকবি, পাতকবি, পঞ্চমুখীয়া বস্তু আৰু এনেকৈ কিবা কিবি খাব দিয়ক। ইয়াৰ লগতে আৰু এজন আমাৰ তেওঁ কেমেৰা দেখি ভয় খাই গৈছে, সেইকাৰণে আৰু এজন খানাৰ সদস্য আহি উপস্থিত হৈছে, শ্ৰী কঞ্জলেশ্যন দাস। আপুনি খানাৰ বিষয়ে কি ক'ব? আমি যাব লাগিব। আৰু এজন খানাৰ উপদেষ্টা আহি পাইছে, তেওঁৰ নাম হৈছে কঞ্জলেশ্যন দাস। তেওঁ পিকনিকত যোৱাৰ বিষয়ে কি ক'ব আমি দুআষাৰ শুনো তেওঁৰ মুখেৰে। পিকনিকত যাব লাগিব, মহ খাব লাগিব। আটাইখিনি ক'লে, এতিয়া আপোনাৰ মুখৰ পৰা আপোনাৰ মানে মনোভাৱ ব্যক্ত কৰিবলৈ আমি অনুৰোধ জনাইছোঁ আপোনাক। মনোভাৱ মানে আমি আশা কৰি আছোঁ পিকনিকখন ভালে ভালে যাব বুলি। আমি যাব লাগিব, তাতে ফূৰ্তি তামচা কৰিব লাগিব। পিকনিকত ক'ত যাব? আমি ভূটানৰ চকী, ভূটানৰ চিয়াৰত যাব। ভূটানৰ ভালদৰে বহিব। লগতে এজন অৰূপ দাস সদস্য। মই বাৰ প্ৰথম যাম, মই সিমান নাচনো, ভালে লাগিব। বহুতকৈ এক্সাইটেড হৈ আছে। কেমেৰা পাৰ্চন দীপজ্যোতি দাসৰ সৈতে মই ফাটাফাটি লাগিম।